এই বছৰত কঁঠালৰ তৰকাৰী ৰন্ধা হোৱাই নাছিল ঘৰত বাহিৰত খাইছোঁ ভণ্টিহঁতৰ ঘৰত খাইছোঁ ল'ৰাই খুব ভাল পায় মোৰো খুব প্ৰিয় আজি তাকে ৰান্ধিবলৈ ল'লোঁ ইফালে ঢেকীয়া শাক ধুই একদম চাফা কৰি বাছি কুচি ধুই মেলি পেলাই তৰিয়াই থৈছোঁ পানীখিনি মানে গ'লে ভাল হয় আৰু শাকখিনি ইফালে সেয়া কঁঠালত আলু নিমখ দিছোঁ হালধি দিয়া নাই দি পেলাই সিজিবলৈ দিলোঁ আলু কেইটামান অকণমান সৰহকৈ দিছোঁ বাৰু বেলেগ কিবা এটা কৰিম বুলি তাৰপিছত ইফালে তেলত সেই নহৰু দিলোঁ নহৰু জ্বলাৰ গোন্ধটো ওলাওঁতে পিঁয়াজ জলকীয়া অকণ দি পেলাই আৰু ঢেকীয়া শাকখিনি বহাই দিছোঁ এইটো দেখাবলগীয়া একো নাই বাৰু ঢেকীয়া শাক একো চিম্পল চবেই ৰান্ধিব জানে তথাপি আৰু ৰান্ধিছোঁ কাপোৰ কেইটামানো ধুই থৈ দিছোঁ এতিয়া ফাকতে গৈ পেলাই মেলি থৈ আহিমগৈ নিমখ হালধি দি পেলাই ঢাকন মাৰি থ'লোঁ দি গেছটো চিম কৰি বোলো কাপোৰকেইটা মেলি থৈ আহোঁ কাপোৰকেইটা মেলিবলৈ যাওঁতে দেখিলোঁ এইজোপা ফুল বহুত পুৰণা এইজোপা এপ্ৰিল মাহতে ফুলে সঁচাই একদম বহুত দিন হ'ল ফুলজোপা কিন্তু মই আজিলৈকে তেনেকেই আছে টাবত আৰু এয়া নয়নতৰা ফুলি আছে আহি দেখিলোঁ ঢেকীয়া হৈ গ'ল দেখোন তাৰপিছত লৰালৰিকৈ নমালোঁ ইফালে আকৌ এতিয়া কঁঠালৰ তৰকাৰী বোলো ৰান্ধিবলৈ যোজা কৰোঁ কঁঠালখিনি সিজোৱাখিনি ধুনীয়াকৈ এনেকৈ তৰিয়াই থৈছিলোঁ এখন ষ্টিলৰ হেৰিত তাৰপিছত ইফালে আদা নহৰু পিঁয়াজ জলকীয়া যিখিনি লাগে আৰু গোটেইখিনি যা যোগাৰ কৰি থৈছোঁ আলুকেইটাও সিজোৱা হৈ গ'ল কেৰাহীত তেল আৰু অকণমান এই লং ইলাচি ডালচিনি বৰ বিশেষ দিয়া নাই আৰু অকণমান আৰু গৰম মছলা গোন্ধটো থাকিলে ভাল লাগে যে তাৰপিছত দিছোঁ আজুৱাইন মানে জনিগুটি যিটো মোৰ ল'ৰাৰ একেবাৰে অপ্ৰিয় আৰু সদায় গালি পাৰে মোক মানে জনিগুটি বুলিয়েই মাতে কেতিয়াবা খঙত আৰু ক'ত নিদিয়া তুমি আৰু এনেকৈ মই খুব ভাল পাওঁ হজমৰ কাৰণেও ভাল ন খাব লাগে ল'ৰা ছোৱালীয়ে এইবোৰ কথা বুজিয়ে নাপায় দি পেলাই পিঁয়াজ দিলোঁ মই চিকেন বনালোঁ কিন্তু অকণমান হ'লেও আজুৱাইন দি দিওঁ যাতে হজমত একো প্ৰব্লেম নহয় তাৰপিছতে পিঁয়াজখিনি ভাজি থাকোঁতে অকণমান নিমখ দিওঁ যাতে সোনকালে মানে পিঁয়াজখিনি নৰম হয় তেনেকৈ ভাজিলে ভাল আৰু এইবিলাক মাহঁতে শিকোৱা আৰু তাৰ মাজত আকৌ মোৰ এয়া হ'ল অক্সিজেন ব্লেক কফি এই কাপ নহ'লে মোৰ দুপৰীয়াৰ ৰান্ধাটো মই জোচেই নাপাওঁ শক্তিয়েই নাপাওঁ একদম লেবেজান হৈ থাকোঁ আৰু কফি কাপ খাই দিলেহে দেহাত জান আহি যায় তাৰপিছতে ইয়াতে কি কয় পিঁয়াজত অকণমান চেনি দি দিছোঁ আৰু কালাৰটো ভাল আহে যে আৰু চেনি দিলে ভালো লাগে অকণমান বিশেষ দিয়া নাই আৰু তাৰপিছতে আৰু জলকীয়া দিলোঁ বিলাহী দিলোঁ দি পেলাই ভাজি আছোঁ আৰু এই গোটেইখিনি ভালকৈ হেৰি হৈ গ'লে সিজিলে আদা নহৰু দি তাৰপিছত লৰাই বগৰাই গোটেইখিনি মিলাব লাগিব আৰু তাৰপিছতে কঁঠালখিনি দি পেলাই ৰান্ধিম বৰ বিশেষ মা মছলা বা বৰ একেবাৰে হেৰি দিয়া নাই আৰু কাশ্মীৰ মিৰ্চি বা এনেকুৱা সেইবোৰ দিয়াগৈ নাই খালি নিমখ হালধি আদা নহৰু আৰু এইটো কি কয় আপোনাৰ হেৰি জিৰা গুড়ি অকণমান ধনিয়া গুড়ি অকণমান দিছোঁ আৰু সেইকণ আৰু মানে এনেকৈ বনালে অকণমান কঁঠালৰ তৰকাৰীখন মাংসৰ নিচিনা হয় যে ভাল লাগে আৰু আমাৰ মাহঁতে আকৌ বৰ মছলা চছলা দি ৰান্ধে মই আকৌ এনেকৈয়ে ৰান্ধোঁ আৰু একেবাৰে সাধাৰণভাৱে আৰু ৰংটোলৈ আপোনালোকে নাচাব আৰু কি ৰঙৰ হৈছে জুতিটোৱে মেইন কথা এফালে সেয়া হেৰি দি থ'লোঁ তেল বিৰিঙি উঠিছেই তাৰমানে সিজিছে আৰু মছলাটো ভালকৈ তাৰপিছত আৰু কঁঠালখিনি দিলোঁ সিজাই থোৱা আলু যে তাৰে কেইডোখৰমান বেলেগে থৈ দিছোঁ আৰু মানে এই কেইটুকুৰ দিছোঁ আৰু অকণমান জালুক দি দিলোঁ দি পেলাই লৰাই বগৰাই থ'লোঁ থৈ পেলাই বোলো ইফালে মই আলু পিটিকা অকণ কৰোঁ সেই যে থৈছিলোঁ বচাই পেলাই আলুকেইটা এয়া হ'ল বুটৰ গুড়ি মানে চাটু এইটো মানে আমাৰ গৰমত আমাৰ ঘৰত থাকেই আলু পিটিকাটো দি খাওঁ কেতিয়াবা চাটুৰ চৰবত বনাওঁ অকণমান পুদিনাৰ পাত অকণমান নেমু চেপি পেলাই নিমখ অকণমান চেনি দি পেলাই দিওঁ ঠাণ্ডা পানীৰে এইটো স্বাস্থ্যৰ কাৰণেও ভাল গৰমত খুবেই হেৰি মানে ভাল আৰু এটা ভাল চৰবত ল'ৰাকো দিওঁ গৰমত আপোনালোকে এনেকৈ খাই চাবচোন ভাল লাগে আলু পিটিকা তেনেকৈ নেমু দি পেলাই অকণমান চাটু গুড়ি দি পেলাই শুকান জলকীয়া পুৰি পিঁয়াজ আৰু ধনিয়া পাত নিমখ আৰু বিশেষ একো নাই এইকেইটা দি পেলাই পিটিকাখন কৰি চাবচোন বৰ বেলেগ ধৰণৰ সোৱাদ এটা হয় এফালে আকৌ কঁঠালৰ এইখিনি সিজিলেই মই অকণমান গৰম পানী দি দিলোঁ দি পেলাই আৰু হৈয়ে গ'ল আৰু ধনিয়া পাত দিলোঁ আৰু মোটামুটি সেয়াই ৰঙলৈ নাযাব বুলি কৈছোঁ নে খাই কিন্তু সোৱাদ হৈছিলে এফালে আজি দিনৰ সাজে ৰান্ধিলোঁ আলু পিটিকা ঢেকীয়া শাকৰ ভাজি কঁঠালৰ তৰকাৰী আৰু কালি ৰাতিৰ অকণমান দালি আছিলে সেইখিনি আজি চলি যায় ভোট জলকীয়া নেমু সকলো ভালে থাকক আপোনালোক এনেকৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব মৰম দিব চেনেলটোক নিজৰ বুলি আঁকোৱালি ল'ব তাকে আশা কৰিলোঁ ধন্যবাদ আকৌ লগ পাম